মোৰ ছোৱালী আপোনালোকৰ ছোৱালীহে গতিকে কিবা ভুল কৰিলে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ৰক্ষা এই বাপেকজন যে গ'ল এনেকুৱা ক্লাছলেছ মানুহবোৰক মই একদমেই সহ্য কৰিব নোৱাৰো দেউতাক আহিল যেতিয়া এইজনীক আৰু কোনে পায় কাইলৈ শকুন্তলা যোৱাৰ পিছতহে মই শান্তিত থাকিবলৈ পাৰিম এনে কি কৈছে কি ভাবি আছা খুৰী ভাৰ্গৱ সেই মানুহজন কোনো কাম কৰা মানুহ নহয় আৰু মই কোনো দৰমহাৰ কথাওতো পতা নাছিলো সেইজন কোন জানা সেইজন মোৰ দেউতা দেউতা কিন্তু মোৰ মা দেউতাক অসন্মান কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো কাৰণ তেওঁলোক মোৰ কাৰণে ভগৱান মই কেতিয়া তোমাৰ মা দেউতাক অসন্মান কৰিলো সেই কথা আপুনি এবাৰ নিজকে সোধকচোন বৌ বহুত দিনৰ মূৰত ঘৰলৈ যাব মনটো ভাল লাগি আছে চাগে আচ্ছা এই পুষ্পই গাড়ীত মান ধৰা বস্তুখিনি থলে থলে তেনেহ'লে ব'লা দেৰি হৈ যাব ব'লক তুমি যাব নোৱাৰা মুঠতে কিন্তু কিয় খুৰীয়েতো যাবলৈ মোক লগ ধৰিছে মই তোমাক যি টি মানুহৰ ঘৰলৈ যাব দিব নোৱাৰো তুমি মোৰ ল'ৰা গতিকে তুমি যাব নোৱাৰা আজি ভাৰ্গৱৰ আমাৰ লগত আহিবলৈ বৰ মন আছিল জানেনে হয় নেকি সি মোক কালিৰ পৰাই কৈ আছিলে তেন্তে লৈ নাহিলা কিয় মোৰ মন আছিল আৰু বৌকো সুধিলো কিন্তু তাৰ স্কুল আছে যে সেইকাৰণে বৌয়ে নালাগে বুলি ক'লে আৰু অয়নকো সেইকাৰণে মনা কৰিলে হয় নেকি এটা কাম কৰিবা নেক্সট টাইম আহিলে সিহঁত দুটাকে লৈ আহিম বুলি ক'বা ঠিকেই কৈছে অয়ন মই তোমাৰ কাৰণে এটা বস্তু আনিছো কি বস্তু তুমি ভাল পোৱা বস্তু আগতে তুমি চকু বন্ধ কৰা তেতিয়াহে মই দিম ওকে বৰ্মা এতিয়া হাত দুখন মেলা ওকে চকলেট চকলেট মা দেউতাটো তোমাক এৰি ফুৰিবলৈ গ'ল মই ভাবিলো আমাৰ অয়নৰ চাগে মনটো বেয়া লাগি আছে সেইকাৰণে চকলেট লৈ আহিলো নতুন কাৰণে দেউতাৰ লগত গৈছে চোৱাচোন তোমাকোতো লৈ যাব পাৰে কিন্তু তোমাক এৰি থৈ গ'ল মই কিন্তু নতুন কইনাক বেয়া পাইছো দেই নতুন কইনাক বেয়া পাইছো তুমি মন বেয়া নকৰিবা তেওঁলোকে মৰম নকৰিলে কি হ'ল মই আছো নহয় মই মৰম কৰিম আৰু তোমাক ডাঙৰ ডাঙৰ চকলেট আনি দিম দেই এতিয়া তুমি খেলা মই যাওঁ বৌ চাহ কাইলৈ এখেত আৰু মই ঘৰলৈ যাম নহয় ভাবিছো অয়ন আৰু ভাৰ্গৱকো লৈ যাম ভাৰ্গৱ যাব নালাগে নেকি কিয় বৌ আমি দিনতীয়াকেহে যাম সন্ধ্যা হোৱাৰ আগতে ঘৰ সোমামহি আৰু ভাৰ্গৱৰতো এতিয়া পৰীক্ষা শেষ ইউনিট টেষ্ট শেষ হৈছে ফাইনেল এক্সাম আছেই নহয় আৰু সি তেনেকে ক্লাছ মিছ কৰিবও নোৱাৰিব কাইলৈ স্কুলো আছে নহয় তেন্তে অয়নকে লৈ যাম দিয়ক অয়নকো নিব নালাগে নেকি নহয় মানে দুইটা জলকীয়া যায় একেলগে যায় আৰু ভাৰ্গৱ গ'লে কথা নাছিলে কিন্তু এতিয়া যদি অয়নে গুচি যায় ভাৰ্গৱৰ মনটো বেয়া লাগিব নহয় গতিকে অয়নকো থৈয়ে যোৱা চিন্তা নকৰিবা মই আছো নহয় ঠিক আছে বৌ হ'ব বাৰু মূৰৰ বিষটো অলপ ভাল পাইছেনে অলপ অলপ পাইছো বৰ্মা নবৌ কিন্তু বৰ ভাল দেই একদম মৰমী বৰ দৰে পচন্দ কাৰ আপোনাৰ তেন্তে কিন্তু বৰ্মা আচলতে কি জানে বৰ্মা মাজে মাজে বহুত মনটো মাৰি থকাও দেখো কিয় বা জানো সুধিলে একো নকয় মন মাৰি থাকে মই বহুদিন লক্ষ্য কৰিছো নহয় বিয়া হৈ অহানো কেইদিন হৈছে মাকৰ ঘৰলৈ মনত পৰি থাকে চাগে
আৰু নতুন ঘৰ এখনত মিলোতে কেইদিনমান সময় লাগিব নহয় সেইটো হয় পিছে সেইকাৰণে মন মাৰি থাকে তাৰ বাদে একো নহয় তই এতিয়া যা মোলে অকণমান চাহ বনাই আনগৈ লাল চাহ বনাবি দে ঠিক আছে বৰমা বাইদেউ এইটো লওক দে ৰচোন এইটো ল ল এতিয়া যা আহিছো গাড়ীখন দেখা নাপায় নেকি নিজেও মৰিব আনকো মাৰিব কিনো কৈ থাক কেইটো কৈছো নতুনকে বিয়া হৈছে নতুন ঘৰ হয় আৰু কি লাগিছে কচোন ক ভিনটোৰ কথা ক এইটো তুমি স্পাইচি ভাল পোৱাৰ কাৰণেই মই এই চিপছ লৈ আহিছো মা দেউতা থাকিলেতো তোমাক এইবোৰ খাবলেই নিদিয়ে পেট বেয়া হ'ব বুলি আজি দুয়ো নাথাকোতে তোমাৰ যিমান মন খাই লোৱা মই কাকো নকওঁ দিয়া সঁচাকেতো নকোৱা প্ৰমিছ নকওঁ খালি তুমি মোৰ কথা কৈ নিদিবা নহ'লে কিন্তু মই আৰু তোমাক চিপছ আনি নিদিওঁ হ'ব গুড বয় লোৱা তোক তেনে দেখা ইমান দিন হ'ল তোৰ বাৰু তাত আমালৈও মনত পৰেনে কিয় নপৰিব কচোন বহুত মনত পৰে তই নথকাৰ বাবে চাগে আমাৰো একেবাৰে ভাল নালাগে জানো বাৰু কচোন সেইখন ঘৰত তোৰ কেনেকুৱা লাগিছে ভিনদেউৱে চাগে তোক এৰিয়ে নিদিয়ে ন ধেৰ এজনী কিনো কৈ থাক ঠিকেইতো কৈছো নতুনকে বিয়া হৈছে নতুন ঘৰ হয় আৰু কি লাগিছে কচোন ক ভিনদেউৰ কথা ক কি কম ক কিবা কবলেতো মই আগতে তেখেতৰ কথা জানিব লাগিব মানে সময় দিলেহে ইজনে আনজনৰ কথা বুজিব পাৰি জানিব পাৰি তাৰ মানে ভিনদেউৱে তোক একেবাৰে সময় নিদিয়ে নেকি বাদ দেচোন এইবোৰ কথা ঠিক আছে বাৰু এতিয়া কচোন পঢ়া শুনা কৰাৰ কথা কি ভাবিছ পঢ়া শুনা পঢ়া শুনা কি হ'ল থৰ লাগিলি যে এডমিশ্যন ক'ত ল'বি মানে গ্ৰেজুৱেশ্যনৰ এডমিশ্যন ক'ত ল'ম বুলি ভাবিছ সেইবোৰ কথা একো ভবাই নাই কিয় মানে এখেতৰ লগত একো পতাই হোৱা নাই পাত আকৌ ফৰ্ম ফিল আপলৈ বেছি দিন নাই নহয় তোৰ মাৰ্কছো ভাল তই ভাল কলেজ এখনত এডমিশ্যন ল'ব পাৰিবি পাতিম দে বাৰু ব'ল এতিয়া মাৰ ওচৰলৈ যাওঁ ঠিক আছে ব'ল বৰমাক অকণমান সহায় কৰি দিম ব'ল খেলখনৰ আৰম্ভণি মই কৰিছিলো আৰু সামৰণি শকুন্তলাই কৰিব আৰু সামৰণি মই ভবাৰ দৰেই হ'ব কালি তাই মোক কথা শুনাই গৈছিল আৰু আজি মই শুনাম শকুন্তলা তোমাৰ বেয়া দিন আৰম্ভ হৈ গ'ল
বিনোদন খাইবা কেনেকুৱা পাইছা ৰন্ধা বঢ়াবোৰ বা তোমালোকৰ ঘৰৰ নিচিনা হৈছেনে নাই নাই ঠিক আছে মই এনেকুৱা খাদ্য খাই বেছি ভাল পাওঁ এতিয়া আৰু বিনোদনে লাজ কৰিব নালাগে তেওঁ এতিয়া আমাৰ জোঁৱাই নহয় ল'ৰাই হ'ল তাইক তোমালোকৰ ঘৰৰ নীতি নিয়মবিলাক নাজানিবও পাৰে শিকাই বুজাই ল'বা ঠিক আছে হ'ব বাৰু আৰু মাহত আছেই নহয় একো প্ৰব্লেম নাই হৈ যাব কিবা দিম নেকি বিনোদন নাই নালাগে খোৱা নিৰ্মাণীটো আহিলে কিন্তু শেৱালি কিয় নাহিলে ভণ্টিৰ আজি আঠমঙলা তাইতো আহিব লাগিছিল কি বা হ'ল বেয়া নাপাবা নাই নাই বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে এতিয়া আমি আহোঁ আপোনালোক আমাৰ ঘৰলৈ আহিব যাম যাম ভালকে যাবা দিয়ক মা যা ভালকে থাকিবি দেউতা এই হ'ব হ'ব উঠা উঠা ভগৱানে দুয়োটাৰে মংগল কৰক আহিছোঁ আহ আহ মই এতিয়া কেইটামান টেবলেট লিখি দিওঁ আপুনি লৈ আহক ঠিক আছে হ'ব দিয়ক ডক্টৰ বলক বলক হঠাৎ যে ল'ৰাটোৰ কি হ'ল মই একো ধৰিবই পৰা নাই আচলতে অয়নেনো খালে কি বেছিকৈ বিষাইছে নেকি মই মালিচ কৰি দিওঁ ক'ত বিষাইছে ন ৰবা ভাল হৈ যাব মই মালিচ কৰি দিছো নহয় ভাল হৈ যাবতো পেটটো বিষাইছে দীপা কি হ'ল তাৰ বৌ চাওকচোন কি হৈছে তাৰ পেটটো বিষাইছে অয়ন বৌ মই বৰমাক মাতি দিছো তুমি যোৱাচোন অয়ন পেটটো বিষাইছে ক'ত বিষাইছে চাওঁ হে ভগৱান কি হৈছে বাৰু ল'ৰাটো অয়ন তাতে গৈ ভালেই লাগিছে শকুন্তলাও মা দেউতাক বহুত দিনৰ মূৰত লগ পাই ভাল পাইছে তাইও চাগে বৰ ভাল পাইছে বিয়াৰ পিছত প্ৰথম গৈছে নহয় দাদাক দেখা নাই যে অফিচৰ পৰা অহা নাই নেকি এইমাত্ৰ ফোন কৰিছিলে অফিচত বোলে কাম বেছি আহোঁতে হেনো পলম হ'ব তাতে আজি ময়ো নাই তাৰ কষ্ট হৈছে চাগে দাদা বৰমা কি কিবা এটা হৈছে কিবা এটা হৈছে মানে বিচনাতে বাগৰি আছে বলচোন বল কি হৈছে ল'ৰাটো পেটটো বিষাইছে পেটটো বিষাইছে অয়ন কি হৈছে অয়ন চাওকচোন ইয়াৰ কি হৈছে চাওক অয়ন কি হৈছে তোমাৰ পেটটো বিষাইছে সি অথনিৰ পৰা এনেকৈ পেট বিষাইছে বুলি চিঞৰি আছে অয়ন অয়ন বৰকৈ পেট বিষাইছে দীপা তুমি যোৱাচোন গৰম পানী অলপ কৰি আনিব তো ডাক্তৰক ফোন কৰিছো বিষাইছে ঠিক হৈ যাব চিন্তা নকৰিব অয়ন অয়ন পেটটো বৰ বিষাইছে হেল্ল' ডক্টৰ আপুনি চিন্তা নকৰিব মা
আনি দিয়াচোন কি হৈছে ডক্টৰ ফুড পয়জনিঙৰ নিচিনাই লাগিছে ফুড পয়জনিং হয় চিন্তা কৰিবলগীয়া একো নাই কেতিয়াবা বেছি আমি তেল বা মছলাজাতীয় খাদ্য খোৱাৰ বাবে আমাৰ লিভাৰত কিছুমান অসুবিধা হয় সি সৰু ল'ৰাৰ কাৰণে অলপমান কষ্ট পাইছে মই এতিয়া কেইটামান টেবলেট লিখি দিওঁ আপুনি লৈ আহক ঠিক আছে হ'ব দিয়ক ডক্টৰ বলক বলক আহিছোঁ হঠাৎ যে ল'ৰাটোৰ কি হ'ল মই একো ধৰিবই পৰা নাই আচলতে অয়নেনো খালে কি খোৱাৰ যা যোগাৰ কি কৰিছানো দিনৰে অলপ অলপ আছে ভাতকেইটা বহালেই হ'ব মোৰ আজি বনাবলৈ মনেই যোৱা নাই দেখোন আজি খোৱাৰ একেবাৰে ইচ্ছা নাই কিবা এটা হ'লেই হ'ল আৰু হ'ব দিয়ক তেতিয়াহ'লে মন